নমস্কাৰ। আজি মই আপোনালোকৰ মাজত এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। তাত যদিহে ভুল ত্ৰুটি হয় ক্ষমা কৰিব। আজিৰ কবিতাৰ শিৰোনাম হৈছে হেৰাই যোৱা অনুভূতি। জীৱনৰ পৰা হেৰাই যাব ধৰিছে এটা মিঠা হাঁহি। হাঁহিবোৰ যে হেৰাই যাব ধৰিছে এই ব্যস্তময় কৰ্মজীৱনৰ পৰা। প্ৰাণ খুলি হাঁহিম বুলি ভাবিলেও যে হাঁহিব নোৱাৰি এই ব্যস্তময় জীৱনত। হেৰাই যাব খুজিছে সঁচা ভাল পোৱা মৰমবোৰ। আজিৰ এই আধুনিকতাৰ যুগটোত প্ৰেম, ভালপোৱা, মৰমবোৰ পৰিণত হৈছে যোগ্যতাৰ দিশত। তাহানিৰ সেই ৰেডিঅ'ত শুনা জ্যোতি বিষ্ণু, ভূপেন দাৰ গীতত প্ৰকাশ পোৱা জীৱন সংগ্ৰামৰ হাজাৰ কাহিনী চিত্ৰনাট্যৰ মাদকতা যেন আজিৰ এই আধুনিকতাৰ ধামখমীয়া ব্যস্তময় কৰ্মজীৱনৰ গতিৰ পথটোত হেৰাই যাব ধৰিছে। হেৰা বন্ধু শুনা, বেলেগটো বাদেই দিয়া, তুমি মই খেলা টাংগুটি, লুকা ভাকু, ৰছী টনা খেলবোৰ যে হেৰাই যাব ধৰিছে এই ডিজিটেল যুগৰ পৃথিৱীখনৰ পৰা। সকলোবোৰ ডিজিটেল। আধুনিকতাৰ পৃথিৱীখন এৰি চলিব নোৱাৰোঁ আমাৰ এই ব্যস্তময় জীৱনটো। সকলোফালে দেখোঁ মাথো এখন নতুন পৃথিৱী। আমি সকলোবোৰ যে আগবাঢ়িব ধৰিছোঁ আমাৰ পুৰণিৰ ভাল লগা স্মৃতি আৰু আমাৰ সেই আধুনিকতাবিহীন সুকীয়া মাদকতা থকা জীৱনটো এৰি এখন নৱসৃষ্টিৰ ডিজিটেল পৃথিৱী। ধন্যবাদ থাকিল সকলোলৈকে। যদি মোৰ কবিতাটো ভাল লাগিল লাইক কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।